এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ নিশেষ কৰিলে আৰু জনসাধাৰণে মনৰ ক্ষোভ উজাৰিলে। তেওঁলোকে শাসকীয় পক্ষত ভোট প্ৰদান কৰিছে আৰু কংগ্ৰেছৰ এই মিছা কথা চলাহী কথা এইবিলাকত ভুল নাযাওঁ বুলি সিদ্ধান্ত ল'লে আৰু গাঁও পঞ্চায়তৰ আজি ভোটটো আমি অকল চৰাইদেউ মহনৰ বুলি নহয় সমগ্ৰ অসমতে দেখিছোঁ। আৰু মানুহে বহুতে ভাবিছিল যোৰহাট কংগ্ৰেছৰ ইয়াত ঢৌ আছে, কিন্তু কোনো ঢৌ কাম নাই। এতিয়া আগৰ ঢৌ নাই, কংগ্ৰেছ ধূলিচাত হৈ গৈছে, ক'তো টিকিব পৰা নাই। আজি শূন্য, মহমৰাত শূন্য, সোণাৰীত শূন্য, আপুনি সমগ্ৰ শিৱসাগৰ জিলাত নাজিৰা আপুনি দেখিছে সকলোতে শূন্য। ক'ৰবাত দুই এটা ৱাৰ্ড পাইছে, তাকো নিৰ্দলীয় হিচাপে প্ৰক্ষেপ কৰিছে, জিকিছে, কিন্তু দলীয় চিম্বলত ক'তো জিকিবলৈ সক্ষম হোৱা নাই। গতিকে কংগ্ৰেছৰ এতিয়া আজি দিন বেয়া চলি আছে আৰু কংগ্ৰেছৰ লগত মানুহ নাই আৰু কংগ্ৰেছৰ সেই পুৰণা অধ্যায় মানুহে আকৌ ৰিপিট কৰিব বিচৰা নাই। সেইকাৰণে পৰিৱৰ্তনৰ স্বাৰ্থত, উন্নয়ন স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰাৰ্থী আৰু অগপ দল আজি যি মিত্ৰ দলৰ প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিছোঁ তাত জয়ী হৈছে আৰু 100% জয়ী হৈ আছে। আৰু ৰিজাল্টৰ পাছত আমি দেখিম, আজি হয়তো নিশা 12 বাজিব ফাইনেল ৰিজাল্টৰ কাৰণে। এতিয়া যিটো লিডিংটোতে আমি অনুমান কৰিব পাৰিছোঁ যে এখন ভাল ছবি অসমৰ ৰাইজে ৰিজাল্টত দেখিবলৈ পাব আৰু বিশেষকৈ যোৰহাটত। মই সেইকাৰণে সমষ্টিবাসীক লগতে ভোটাৰ ৰাইজক ধন্যবাদ জনাইছোঁ। তেখেতসকলে পৰিৱৰ্তন আৰু উন্নয়নৰ স্বাৰ্থত কোনো চলাহী কথাত ভুল নগৈ বিবেকেৰে ভোট দিবলৈ ৰাইজ ওলাই আহিল আৰু ৰিজাল্ট আজি তাৰেই পৰিণাম ঘটিছে। লোকসভা কথাটো বাদ দিয়ক, আজিৰ তাৰিখত তেওঁলোকে ত্ৰিপুল সংখ্যালৈ যাবলৈ পোৱা নাই। এইটো মেইন ডাবুল সংখ্যাতে য'ত 800 ভোট পুল হৈছে তাত 78, 81, 90 এনেকৈ ধৰণে আপুনি চাই মিলন পঞ্চায়তত ৰিজাল্টটো চালে গম পাই যাব যে তেওঁলোকে ত্ৰিপুল সংখ্যা ক্ৰছ কৰিব পৰা নাই কংগ্ৰেছে, য'ত 900-800 ভোট পুল হৈছে। কিন্তু এইটোৱে কি হৈছে যে কোনো মানুহৰ অন্তৰত এতিয়া কংগ্ৰেছৰ কোনো ধৰণৰ মানুহে সেই কলা অধ্যায় চাব বিচৰা নাই আৰু কংগ্ৰেছৰ একেবাৰে মনৰ মাজৰ পৰা মানস পটৰ পৰা তেওঁলোকক নিশেষ কৰি দিছে। এই পঞ্চায়ত নিৰ্বাচনে আজি এই ছবিখন দেখুৱালে।